Hey, maksud main lo. Soalnya kita juga tuh sini malah tuh lo kan tuh mari. Oh, Pak Wisnu mau mari lu apa boleh? Apa dia. তো যে মোৰ ঘৰৰ কথাটো খপকে কৈ দিলি মোৰ বিয়াত ভয় লাগিছে বুজিছ সাধাৰণ এটা চলিহাক ভয় ভয়ে নেকি হ'লেও বাৰু ঘৰত বাৰু আছে নাই কি এই আমি দেখোন মেলেঙাটো ঘৰতে থাকিব অ চলিহাদা অ ঘৰত আছে নে অ ঘৰত আছে নে আছো কোন আহিছা কমা অ তোমালোক অ ভালে আছে দাদা অ আছো হে বহা মই মানে এই শুই উঠিছো অ আপুনি ইমান দেৰিকে উঠিছে যে কালি ৰাতি নুশুলোৱে ঘৰত চুৰ সোমাব ওলাইছে মই তাকে দেখি গোটেই ৰাতিটো বাৰান্দাত পহৰা দি থাকিলো ভালে কৰিলে একদম বহুত ভাল কৰিছে আপুনি বুজিছে মাছ খোলাহে কিয় তোমালোকে ইমান মাছ মাৰি থাকা খোলাহে ঠিক আছে বাৰু এতিয়া আচল কথালৈ আহা চলিহা কি জানে কি ভীমা তই আৰম্ভ কৰ চলিহাদা তাৰমানে আমাৰ নতুনকে পলিচি এটা আহিছে হা 1000 পৰা 10000 টকালৈকে আপুনি হ'ব জমা পাৰে। কৰিব পাৰিব হয় নেকি হয় তাৰ পিছত টকা এমাহত এগুণ দুমাহত দুগুণ 3 মাহত 3 গুণ টকা বাঢ়ি যাব হ'ব। কি পাইছে জানো কোনোবাই হয় পাইছে আপুনিও পাব হয় নেকি হয় আকৌ। পলিচিটোৰ নাম কি MIC পলিচি তাৰ মানে মান্থলি এই ৰগৈ মানি অ মানে কৈছো নহয় বিৰাট ধুনীয়া পলিচি একদম ধুনীয়া মই কৈছো নহয় বহুত আপুনি কৰক আপুনি কৰিছা চাওঁচোন বাৰু চাওচোন নহয় এই ইমান ধুনীয়া পলিচি মই কৰিছো কি কৈছে আপুনি কৰক না একেবাৰে বঢ়িয়া। বহুত ধুনীয়া কৈছো না বহুত ধুনীয়া আপুনি বহুত কৰক ধুনীয়া চলিহাদা কি কয় আপুনি এইবাৰ মই এয়া টকাৰে এহাল গৰু লৈছো হয় আৰু বাকী টকাবোৰ মই খৰচ কৰিয়ে বলে পোৱা নাই হয় নেকি হয় তুমি কিমান থৈছা ধৰক বেছি নহয় 10,000 টকা পাছে মোৰ তাত ইমান নাই নহয় আপুনি যিমান পাৰে 2000 3000 5000 হ'লে মইতো আপোনাক গিৰাণীয়ে দিছো কিমান দিয়ে দিছো আমি কোৱাচোন আকৌ ময়ো ভালদৰে জানিব লাগিবতো লাগিব এই চলিহা ইমান বেল নহয় জানো গাঁৱত মোৰ নাম শুনিলে সৰু ল'ৰা ছোৱালী বুকু কবি উঠে আপোনাৰ বিষয়ে ভালদৰে জানে চাওক চলিহাদা আমি হলো বিজনেছ কৰা মানুহ ইয়াত আপোনাৰ বিশ্বাসটো নেই সেইটো হয় বাৰু আপোনাকতো কৈছোৱেই সময়মতে টকা দিব নোৱাৰিলে আপোনাক ইয়াত ঘৰলৈকে দি দিম মই ঘৰে মাতে চব আপোনাৰ হয় নেকি হয় ঐ মই বেগটো বাহিৰত থৈ আহিলোঁ আপোনালোক বহক মই লৈ আহিছোঁ যা চলিহাদা বিৰাট ভাল চান্স এইটো বুজি পাইছে চান্সটো হাতলৈ আহিছে যেতিয়া এৰি দিব কৈ লওক এই ৰবা মই ভাবিলেও নহয় ইমান ধুনীয়া চান্সটো হাতত পাই এৰি নেকি এৰি দিব কৈ লওক কথাখিনিও ঠিকে আছে বাৰু ঠিক কথাই ক'তো আমি বুজি পাইছেনে এতিয়া মোৰে কিমান ভাল হৈছে বেগটোকে পাৰ হৈ কি কামনো কৰ তই ভালদৰে শান্তিয়ে কিবা এটা কাম কৰিব পাৰিছা তই চলি আছে হয় আপোনাৰ ইয়াতে এইখিনিতে চাৰি তিনিটা লাগিব এইখিনিতে আৰু এইখিনিতে হয় তিনিটা চাই লাগিব আৰু মই যে কৈছিলোঁ আপোনাক পাছপোৰ্ট চাইজৰ ফটোজন হয় আছে নহয় আছে তুমি সিদিনা কোৱাৰ বাবে মই ল'ৰা এটা ঘৰলৈ ফটো চাবলৈ মাতি পঠালোঁ সি বাৰু আজি দি গৈছে এই মই চোৱাই নাই বাৰু এই ভাল হৈছে নে বেয়া হৈছে এখন লোৱা চাচোন ফটো এইটো কি ফটো বনালে এইটোচোন গৰুহে হা গৰু ফটো চালা মই কতে মৰো কালি মই গৰু চৰাই আছিলো মোৰ ফটো নামাৰি গৰুটো ফটোহে মাৰি নিলে ধুই চালা
তোমালোকে বহাচোন অ অ মই সেই আগৰ ফটো আছে নেকি চাওঁ অ ঠিক আছে চালা এনেকুৱানো বিপদত পেলাই নে বাৰু আপুনিতো গৰু নহয় এবাৰ কেনে ঠিক নাই আৰু পালো দিয়া এই ভগৱানেহে মিলাইলে আৰু হ'বনে অ ঠিকে আছে ঠিক অ আছে এখন হ'ব বাৰু চলি আছে আপুনি এতিয়া কিমান টকা থম বুলি ভাবিছে 3000কে থওঁ দিয়া দুমাহ 6000 হ'ব হ'ব নিশ্চয় হ'ব এই পইচা কেইটা দিয়ক পইচা বহুত দিনৰ পৰা ভাবি আছে বুজিছা এই কিটা লোৱা মোলৈ এইটো বাছো আপুনি এটা চাঙ্গিতা দে 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 আজি এইটো মাহৰ 29 তাৰিখ হয়নে মোলৈ আজি 29 তাৰিখ নৱেম্বৰ মাহৰ 29 তাৰিখে আপোনাৰ মেচুৱাতি হ'ব এই মলুৱে আপোনাক ঘৰত দি থৈ যাব আৰু সেইদিনাখন আপুনি আমাক সৰু সুৰাকে পাৰ্টি এটা দিলে ভাল হয় হ'ব দিয়া বাৰু এই চলিহা ইমান কিপন নহয় যোৱা বছৰ মোৰ মন ভাল লাগিল তাৰপিছত চালা গোটেই গাঁৱৰ ৰাইজক মাতি আনি মাছে মাংসই ভাত খুৱাই দিলো অ পাছদিনা হাগিবলৈ পাৰা এনেকুৱা হৈছে নেকি এনেকুৱাই হৈছে চলিহা হয় উপায় পৃথিৱী কপাই তোলা মানুহ গম পাওঁ নহয় যোৱা মাহত আপুনি দুটা ল'ৰাৰ লগত এবুকু পানীত সাঁতুৰি আছিলে হয়নে হ'ব হ'ব এইবিলাক আপুনি এনেই তোলা হয় আমাক চবেই চিনি পায় হয় 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 কি যে কথা কোৱা তোমালোকে এইটো আমাৰ কাৰ্ড ইয়াতে আমাৰ ফোন নম্বৰ আছে যদি কিবা অসুবিধা পায় আপুনি ফোন কৰিব পাৰে ঠিক আছে বাৰু কৰিব কৰিব চলিহা দা এতিয়া আমি উঠো নমস্কাৰ আৰু আপুনি ফোনটা বন্ধ দিয়ক কি যে কোৱা আৰু তোমালোকে পিছত গম পাব বাৰু আহিছো গম পাব না এই চলিহা কপাল আৰু দেই ঘৰতে আহি গুণা স্থিত হৈ যায় চলিহা কপাল আৰু দেই শুই থাকাই ভুল কৰিলো